আৰু আজি আহি তেখেতৰ যথেষ্ট স্বাস্থ্যৰ উন্নতি হোৱা দেখা পাইছোঁ। খুব হাঁহি ধেমালিৰে কথাও পাতিলে আৰু তেখেতক তেনেকৈ দেখি অত্যন্ত আনন্দ পাইছোঁ যে যোৱাকালি আমি অকণমান বেছি চিৰিয়াছ বুলিয়ে কৈছিলে, কিন্তু আজি এটা দিনৰ ভিতৰতে যথেষ্ট সুস্থ দেখিবলৈ পাইছোঁ। আৰু মই হস্পিটেল কৰ্তৃপক্ষৰ লগত কথা পাতিলোঁ, তেখেতসকলেও কৈছে এতিয়া কোনো তেনেকুৱা চিন্তাৰ কাৰণ নাই। তথাপিতো যদি কোনো কিবা উন্নত চিকিৎসাৰ কাৰণে কৰবলৈ নিব লগা হয়, গুৱাহাটী হওক বাহিৰলৈ হওক, চৰকাৰে সকলো ব্যৱস্থা কৰিব। আৰু ইয়াতো যি চিকিৎসাৰ যি খৰচ ইত্যাদিৰ কথা সেইখিনি চৰকাৰে বহন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈয়ে পঠাইছে আৰু তেখেতে ইয়াতে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁ ভাল পাইছে, ইয়াতে থাকিব। গতিকে তেখেতৰ ইচ্ছাৰ বিৰুদ্ধে আমি যাব খোজা নাই। কিন্তু যদি চিকিৎসাগত কাৰণত প্ৰয়োজন হয় গুৱাহাটীলৈ নিয়া বা বাহিৰলৈ নিয়া, সকলো ব্যৱস্থা চৰকাৰে কৰিবৰ কাৰণে আমাৰ ইয়াত থকা আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লোকসকলক আমি কৈ থৈছোঁ। তেখেতসকলে যোগাযোগত থাকিব আৰু প্ৰয়োজন সাপেক্ষে যদি প্ৰয়োজন হয় ইমিডিয়েটলি কৰিব। আৰু মই ভাবোঁ যে আজি যিটো পৰিৱেশত দেখিছোঁ ভাল পাইছে, মই ভাবোঁ যে সম্পূৰ্ণ সুস্থ হৈ যাব।